নমস্কাৰ দ্বিতীয় শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ বাইদেউ দীপাঞ্জলি দেৱী আজি মই তোমালোকক ভাষাৰ পাঠ পঢ়াবলৈ ওলাইছো অংকুৰণ দ্বিতীয় ভাগৰ 12 পৃষ্ঠাত থকা ৰেফ যোগ কৰি যুক্তাক্ষৰ গঠন কৰোৱা হা সেইখিনি তোমালোকে উলিয়াই লোৱাচোন তাৰ পিছফালে থকা পৃষ্ঠাটো মই আজি তোমালোকক পঢ়াই দিম প্ৰথমতে আমি ৰেফনো কি তাক জানো আহা ৰৰ লগত অন্য আখৰ যোগ হলে ৰৰ ৰূপ সলনি হয় ৰেফ হয় আৰু লগ হোৱা আখৰটোৰ ওপৰত বহে ৰেফ যোগ কৰি যুক্তাক্ষৰ গঠন কৰোৱা আহা ৰ যোগ ক ৰয়কৰ ক ৰ যোগ ব ৰয়বয়ৰ ব ৰ যোগ ম ৰয়ময়ৰ ম ৰ যোগ দন্ত্য ত ৰয় দন্ত্য তয়ৰ ত ৰ যোগ অন্তস্থ জ ৰয় অন্তস্থ জয়ৰ জ ৰ যোগ বৰ্গীয় জ ৰয় বৰ্গীয় জয়ৰ জ ৰ যোগ মূৰ্ধন্য ৰয় মূৰ্ধন্যৰ ন ৰ যোগ তালব্য খ ৰয় তালব্য খয় খ ইয়াৰ পিছৰ পৃষ্ঠা 13 পৃষ্ঠাটো তোমালোকে উলিয়াই লোৱা 13 পৃষ্ঠাৰ এইখিনি উলিয়াই লোৱা ৰয়কৰ ক দন্ত্য ত ৰয়কৰ ক তৰ্ক দন্ত্য খ দন্ত্য ত ৰয়কৰ ক সতৰ্ক ক ৰয়কৰ ক কৰ্ক ৰতাকাৰে ৰা কৰ্কৰা কত একাৰে কে ৰয়কৰ ক তাত একাৰে কে কেৰকে মূৰ্ধন্য তত হচৌকাৰে তু ৱতাকাৰে ৱা কেৰকে তুৱা ৰয়বৰ ব গ ৰয়বৰ ব গৰ্ব খ ৰয়বৰ ব খৰ্ব প ৰয়বৰ ব পৰ্ব প ৰয়বৰ ব দন্ত্য ত পৰ্বত ৰয়মৰ্ম দন্ত্য ধ ৰয়মৰ্ম ধৰ্ম ক ৰয়মৰ্ম কৰ্ম ব ৰয়মৰ্ম বৰ্ম দন্ত্য ন ৰয়মৰ্ম দন্ত্য দত আকাৰে দা নৰ্মদা ৰয় দন্ত্য তয়ৰ ত আ ৰয় দন্ত্য তয়ৰ ত আৰ্ত দন্ত্য থত দীৰ্ঘকাৰে থু ৰয় দন্ত্য তয়ৰ ত ধূৰ্ত ক ৰয় দন্ত্য তয়ৰ ত কৰ্ত পদ ইয়কাৰে ব্য কৰ্তব্য ক দীৰ্ঘইকাৰে কি ৰয় দন্ত্য তয়ৰ ত কীৰ্ত দন্ত্য ন কীৰ্তন ৰয় অন্তস্থ জয়ৰ জ কত আকাৰে কা ৰয় অন্তস্থ জয়ৰ জ কাৰ্য দন্ত্য থত ঐকাৰে থৈ ৰয় অন্তস্থ জয়ৰ জ ধৈৰ্য দন্ত্য হত দীৰ্ঘকাৰে সু ৰয় অন্তস্থ জয়ৰ জ সূৰ্য আ ৰয় অন্তস্থ জয়ৰ জ আৰ্য ৰয় বৰ্গীয় জয়ৰ জ দন্ত্য দ ৰয় বৰ্গীয় জয়ৰ জ তাত আকাৰে যা দৰ্জা দন্ত্য নত হস্ৰ ইকাৰে নি ৰয় বৰ্গীয় জয়ৰ জ তাত হস্ৰ উকাৰে জু নিৰ্জু অ ৰয় বৰ্গীয় জয়ৰ জ তাত হস্ৰ উকাৰে জু অৰ্জু দন্ত্য ন অৰ্জুন দন্ত্য নত হস্ৰ ইকাৰে নি ৰয় বৰ্গীয় জয়ৰ জ নিৰ্জ দন্ত্য ন নিৰ্জন ৰয় মূৰ্ধন্যৰ ন ব ৰয় মূৰ্ধন্যৰ ন বৰ্ণ ক ৰয় মূৰ্ধন্যৰ ন কৰ্ণ দন্ত্য স হস্ৰকাৰে সু উ ৰয় মূৰ্ধন্যৰ ন সুৱৰ ন বধ হস্ৰইকাৰে বি ব বিব ৰয় মূৰ্ধন্যৰ ন বিবৰ্ণ ৰয় তালব্য শয়ৰ খ অ ৰয় তালব্য শয়ৰ খ অৰ্ষ দন্ত্য দ ৰয় তালব্য শয়ৰ খ দৰ্শ দন্ত্য ন দৰ্শন আ দন্ত্য দ আদ ৰয় তালব্য শয়ৰ খ আদৰ্শ দন্ত্য নত হস্ৰইকাৰে নি দন্ত্য দ নিদ ৰয় তালব্য শয়ৰ খ নিদৰ্শ দন্ত্য ন নিদৰ্শন ইয়াৰ তলত চোৱা পীড়িতজনৰ দুখ দেখি মাদাৰ টেৰেছাই চকুলৈ টুকিছিল ৰোগীয়াসকলৰ কৰুণ আৰ্তনাদে তেওঁৰ হিয়া চূৰ্ণ বিচূৰ্ণ কৰিছিল তেওঁ দুৰ্গত লোকসকলৰ বাবে নিৰ্মল হৃদয় নামৰ আৱাসগৃহ সাজিছিল এনেবোৰ কামেৰে তেওঁ মহান আদৰ্শ দাঙি ধৰিছিল ছাত্ৰ ছাত্ৰীসকল এই ছবিখন কাৰ ছবি তোমালোকে গম পাইছানে এইগৰাকী হৈছে বিশ্বৰ মহিয়সী নাৰী মাদাৰ টেৰেছা
তেওঁৰ সম্পূৰ্ণ নাম আছিল এগনেছ কনছা বজাস্কি। পীড়িতজন অৰ্থাৎ দুখ কষ্ট আদিত পীড়া পাই থকাসকলৰ দুখ দেখি মাদাৰ টেৰেছাই বৰ কষ্ট পাইছিল। তেওঁৰ চকুলো ওলাইছিল। ৰোগীয়াসকল অৰ্থাৎ যিসকল বেমাৰত পৰি আছিল তেওঁলোকৰ কৰুণ আৰ্তনাদ কৰুণ চিঞৰ শুনি তেওঁৰ হৃদয় চূৰ্ণ বিচূৰ্ণ হৈছিল, ভাঙি গৈছিল। তেওঁ দুৰ্গতসকল অৰ্থাৎ দুখত পৰা লোকসকলৰ বাবে নিৰ্মল হৃদয় নামৰ আৱাসগৃহ সাজিছিল। তাত এই দুৰ্গত লোকসকল থাকিব পাৰিছিল। তাত থকা মাদাৰ টেৰেছাৰ দৰে আন ব্যক্তিসকলে সেই লোকসকলৰ সেৱা শুশ্ৰূষা কৰিছিল। এনেদৰে মাদাৰ টেৰেছাই আৰু বহুতো কাম কৰিছিল আৰু এই মহান কামবোৰ আমাৰ বাবে মহান আদৰ্শ। ডাঙৰ হলে তোমালোকে মাদাৰ টেৰেছাৰ বিষয়ে আৰু বহু কথা জানিবলৈ পাবা। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ পাঠ ইমানতে সামৰিছো। ধন্যবাদ।